নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ প্ৰথম প্ৰশ্নটো হ'ল আহোম ৰাজত্বকালৰ শেষ ৰজা কোন আছিল? অপশ্যন এ যোগেশ্বৰ সিং, অপশ্যন বি পুৰানন্দ সিং, অপশ্যন চি চুটিনফা, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব বি পুৰানন্দ সিং। পৰৱৰ্তী প্ৰশ্নটো হ'ল ব্ৰিটিছ নিজৰ অধীন কৰাৰ আগে উত্তৰ কাছাৰৰ শাসক কোন আছিল? অপশ্যন এ গোবিন্দ চন্দ্ৰ নাৰায়ণ, অপশ্যন বি তুলাৰাম সেনাপতি, অপশ্যন চি কৃষ্ণচন্দ্ৰ নাৰায়ণ, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গোবিন্দ চন্দ্ৰ নাৰায়ণ। পৰৱৰ্তী প্ৰশ্নটো হ'ল ব্ৰিটিছে মণিৰাম দেৱানৰ সৈতে আৰু কাক ফাঁচি দিছিল? অপশ্যন এ জীউৰাম দলিয়া বৰুৱাক, অপশ্যন বি পিয়লি বৰুৱাক, অপশ্যন চি গোমধৰ কোঁৱৰক, অপশ্যন ডি দুটিৰাম বৰুৱাক। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পিয়লি বৰুৱাক। পৰৱৰ্তী প্ৰশ্নটো হ'ল মটক ৰাজ্য কোন ঠাইত গঠন কৰা হৈছিল? অপশ্যন এ মাজুলী, অপশ্যন বি ৰংপুৰ, অপশ্যন চি বেংমৰাত, অপশ্যন ডি গুৱাহাটী। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বেংমৰাত। পৰৱৰ্তী প্ৰশ্নটো হ'ল ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিৰোধিতা কৰা প্ৰথম অসমীয়া নায়ক কোন আছিল? অপশ্যন এ পিয়লি ফুকন, অপশ্যন বি মণিৰাম দেৱান, অপশ্যন চি গোমধৰ কোঁৱৰ, অপশ্যন ডি জীউৰাম জুলীয়া। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গোমধৰ কোঁৱৰ। পৰৱৰ্তী প্ৰশ্নটো হ'ল মহাত্মা গান্ধী প্ৰথমবাৰৰ বাবে কোন চনত অসমলৈ আহিছিল? অপশ্যন এ 1921 চনত, অপশ্যন বি 1926 চনত, অপশ্যন চি 1942 চনত, অপশ্যন ডি 1845 চনত। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1921 চনত। পৰৱৰ্তী প্ৰশ্নটো হ'ল অসম এছ'চিয়েশ্যনে কেতিয়া অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰিছিল? অপশ্যন এ 1918 চনত, অপশ্যন বি 1920 চনত, অপশ্যন চি 1921 চনত, অপশ্যন ডি 1926 চনত। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1921 চনত। পৰৱৰ্তী প্ৰশ্নটো হ'ল আহোমৰ প্ৰথমজন বৰপাত্ৰ গোহাঁই কোন আছিল? অপশ্যন এ লাই বৰপাত্ৰ গোহাঁই, অপশ্যন বি অশোক বৰপাত্ৰ গোহাঁই, অপশ্যন চি কনচেং বৰপাত্ৰ গোহাঁই, অপশ্যন ডি ভগা বৰপাত্ৰ গোহাঁই। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কনচেং বৰপাত্ৰ গোহাঁই। পৰৱৰ্তী প্ৰশ্নটো হ'ল নৱগ্ৰহ মন্দিৰ কোনগৰাকী ৰজাই নিৰ্মাণ কৰিছিল? অপশ্যন এ ৰুদ্ৰ সিং, অপশ্যন বি প্ৰতাপ সিং, অপশ্যন চি ৰাজেশ্বৰ সিং, অপশ্যন ডি চুহুং মহুং। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাজেশ্বৰ সিং। পৰৱৰ্তী প্ৰশ্নটো হ'ল পিয়লি ফুকন কাৰ পুতেক আছিল? অপশ্যন এ লাচিত বৰফুকন, অপশ্যন বি লালুকখোলা বৰফুকন, অপশ্যন চি নৌবাইচা ফুকন, অপশ্যন ডি বদন বৰফুকন। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বদন বৰফুকন। পৰৱৰ্তী প্ৰশ্নটো হ'ল মোগলসকলে কেইবাৰ অসম আক্ৰমণ কৰিছিল? অপশ্যন এ 12 বাৰ, অপশ্যন বি 14 বাৰ, অপশ্যন চি 16 বাৰ, অপশ্যন ডি 18 বাৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 18 বাৰ। পৰৱৰ্তী প্ৰশ্নটো হ'ল
2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিতৰ হাৰ কিমান? অপশ্যন এ 73.76, অপশ্যন বি 93.42, অপশ্যন চি 72.50, অপশ্যন ডি 73.18। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 73.18। পৰৱৰ্তী প্ৰশ্নটো হ'ল অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? অপশ্যন এ গুৱাহাটী, অপশ্যন বি গোৱালপাৰা, অপশ্যন চি তেজপুৰ, অপশ্যন ডি গোলাঘাট। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গুৱাহাটী। পৰৱৰ্তী প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাজনৰ নাম কি? অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা, অপশ্যন বি মহানন্দ দাস, অপশ্যন চি অম্বিকাগিৰি ৰায়চৌধুৰী, অপশ্যন ডি নিপ বৰুৱা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা। পৰৱৰ্তী প্ৰশ্নটো হ'ল অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল? অপশ্যন এ 1923 চন, অপশ্যন বি 1920, অপশ্যন চি 1941, অপশ্যন ডি 1936। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1920। পৰৱৰ্তী প্ৰশ্নটো হ'ল বিশ্বৰ দ্বিতীয় সৰ্বাধিক জনবহুল দেশ কোনখন? অপশ্যন এ ভাৰত, অপশ্যন বি ভেটিকান চিটি, অপশ্যন চি চীন, অপশ্যন ডি আমেৰিকা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভাৰত। পৰৱৰ্তী প্ৰশ্নটো হ'ল অসমত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন? অপশ্যন এ চুকাফা, অপশ্যন বি গদাধৰ সিং, অপশ্যন চি কুশল কোঁৱৰ, অপশ্যন ডি গোমধৰ কোঁৱৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চুকাফা। পৰৱৰ্তী প্ৰশ্নটো হ'ল কিমান চনত কনকলতা শ্বহীদ হয়? অপশ্যন এ 1930 চনত, অপশ্যন বি 1948 চন, অপশ্যন চি 1942 চন, অপশ্যন ডি 1952 চন। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1942 চন। পৰৱৰ্তী প্ৰশ্নটো হ'ল স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যন এ গোপীনাথ বৰদলৈ, অপশ্যন বি ফখৰুদ্দিন আলি আহমেদ, অপশ্যন চি জগন্নাথ বৰুৱা, অপশ্যন ডি মহাৰাজ নৰনাৰায়ণ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গোপীনাথ বৰদলৈ। পৰৱৰ্তী প্ৰশ্নটো হ'ল শৰাইঘাট যুদ্ধত আহোমসকলৰ সেনাপতি কোন আছিল? অপশ্যন এ বদন ফুকন, অপশ্যন বি লাচিত বৰফুকন, অপশ্যন চি লালুক খোলা বৰফুকন, অপশ্যন ডি পুৰানন্দ সিং। শুদ্ধ উত্তৰটো কমেণ্টত লিখিব।